অসম সংবাদপত্ৰ আৰু আলোচনী প্ৰথম সংবাদপত্ৰ অৰুণোদয় 1846 1888 প্ৰথম সম্পাদক নাথান ব্ৰাউন্স স্বদেশী লোক দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম সংবাদপত্ৰ আসাম বিলাহিনী 1871 1886 সম্পাদক দত্তদেৱ গোস্বামী প্ৰথম সাতদিনীয়া সংবাদপত্ৰ আসাম মিহৰি 1872 1873 প্ৰকাশ পাইছিল সম্পাদক চিনানন্দ চৌধুৰী প্ৰথম দৈনিক বাতৰি 1935 1936 প্ৰথম সম্পাদক নীলমণি ফুকন প্ৰথম ইংৰাজী দৈনিক বাতৰি আসাম ট্ৰিবিউন 1946 বৰ্তমানৰ সম্পাদক লক্ষীনাথ ফুকন প্ৰথম অসমীয়া ব্যাস আলোচনীখনি কাৰ্টুন 1966 প্ৰথম অসমীয়া হিউ আলোচনী ল'ৰাবন্ধু 1888 প্ৰথম অসমীয়া মহিলা আলোচনী ঘৰজেউতি 1927 সম্পাদক কমলা কাকতি কনকলতা চলিহা প্ৰথম শিক্ষা অনুষ্ঠান পত্ৰিকা প্ৰভাত যোৰহাট নৰ্মাল স্কুল মুখপত্ৰ প্ৰথম অসমীয়া মিনি আলোচনী 1970 সম্পাদক ভূপেন হাজৰিকা বিন্দু অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম আলোচনী জোনাকী 1889 চনত প্ৰকাশ পাইছিল প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা কেৱল মহিলাৰ বাবে প্ৰকাশিত বিশেষ বাতৰি কাকত উৰলি 1965 সম্পাদক হেমচন্দ্ৰ শৰ্মা প্ৰথম অসমীয়া সাতদিনীয়া আলোচনী নৱযুগ 1963 সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য